Hello dear friend, আন একটা নতুন ভিডিওতে আমাৰ ইউটিউব চেনেল মুছাৰফ হেল্পাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। ডিয়াৰ ফ্ৰেণ্ড, হয়তো আপোনালোকে সকলোৱে শুনি পাইছে এতিয়াৰ পৰা আপোনালোকৰ নিজৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম আপোনালোকৰ নিজৰ মোবাইলৰ দ্বাৰা নিজৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে কেনেকৈ লিংক কৰিব। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক সকলোখিনি প্ৰচেছ দেখুৱাই দিম। আপোনালোকে ভিডিঅ' সম্পূৰ্ণ চাই ল'ব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু যদি আমাৰ চেনেল আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ফ্ৰেণ্ড, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। ব্ৰাউজাৰ অপেন কৰি লোৱাৰ পিছত আপোনালোকে চাৰ্চ কৰিব NVSP। আপোনালোকে এইটো চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ঘৰত এইখন পেজ খুলি যাব। ইয়াতে চাওক লিখিছে নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ঘৰত এইখন পেজ খুলি যাব। এইখন হ'ল নেশ্যনেল ভোটাৰ ছাৰ্ভিচৰ অফিচিয়েল ৱেবছাইট। মই এই অফিচিয়েল ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এই পেজটোত আহিব পাৰিব। এই পেজটোত অহাৰ পিছত আপোনালোকে এইফালে চাব লগ ইন ৰেজিষ্টাৰ টু এভেইল ফলোয়িং ফেচিলিটিজ। আপোনালোকে এই পেজখন অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত চাব লগ ইন ৰেজিষ্টাৰ। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ঘৰত এইখন পেজ খুলি যাব। ইয়াতে চাওক হৈছে ইউজাৰ নেম পাছৱৰ্ড। যদি আপোনালোকৰ ইউজাৰ নেম পাছৱৰ্ড আছে তেনেহ'লে ইয়াতে ফিল কৰি আপোনালোকে লগ ইন কৰিব। যদি আপোনালোকৰ ইউজাৰ নেম পাছৱৰ্ড নাই তেনেহ'লে চাওক তলত লিখা আছে ডু নট হেভ একাউণ্ট ৰেজিষ্টাৰ এজ এ নিউ ইউজাৰ। আপোনালোকে যদি ইউজাৰ নেম নাই তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আন এখন পেজ খুলি যাব। চাওক এইখন পেজ আহিব। ইয়াতে আপোনালোকৰ নিজৰ মোবাইল নম্বৰ আৰু কেপচাৰ কোডটো ফিল কৰি চেণ্ড অ'টিপিত ক্লিক কৰিব। চেণ্ড অ'টিপিত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা অ'টিপি আহিব। আপোনালোকে সেই অ'টিপিটো ইয়াতে ফিল কৰিব। ফিল কৰি আপোনালোকে ভেৰিফাই অ'টিপিত ক্লিক কৰিব। ইয়াত চাওক মই অ'টিপিটো ফিল কৰিলোঁ। ফিল কৰি এতিয়া ভেৰিফাই অ'টিপিত ক্লিক কৰিম। ভেৰিফাই অ'টিপিত ক্লিক কৰাৰ পিছত আপোনালোকৰ সময়ত এইখন পেজ খুলি যাব। এইখন পেজত অহাৰ পিছত ইয়াত চাওক লিখিছে আই হেভ এন ইপিক নম্বৰ। আপোনালোকে আই হেভ এন ইপিক নম্বৰত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ ইপিক নম্বৰটো টাইপ কৰিব। টাইপ কৰি আপোনালোকৰ নিজৰ নাম, লাষ্ট নেম, ইমেইল আইডি আৰু পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিব। পাছৱৰ্ড ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকক এটা ইউজাৰ নেম আৰু পাছৱৰ্ড দিব। আপোনালোকে সেই ইউজাৰ নেম আৰু পাছৱৰ্ডটো ফিল কৰি কেপচাৰ কোডটো তলত ফিল কৰি আপোনালোকে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ নিজৰ ডেস্কবৰ্ডখন খোল খাব। এতিয়া আপোনালোকে ইফালে চাব, ইয়াতে চাওক ইনফৰমেশ্যন অফ আধাৰ নম্বৰ বাই এক্সিষ্টিং ইলেক্টৰত। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সময়ত এইখন পেজ খুলি যাব। এইখন পেজখনৰ পৰা অলপ আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক ফৰ্ম 6B। আপোনালোকে ফৰ্ম 6Bত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সময়ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ফৰ্ম 6Bখন খুলি যাব। ফৰ্মখন আপোনালোকৰ ষ্টেট এছেম্বলি, তাৰপিছত আপোনালোকৰ নাম, আপোনালোকৰ ইপিক নম্বৰ এইবোৰ থাকিব। এতিয়া আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ মোবাইল নম্বৰ আৰু ইমেইল আইডিটো ফিল কৰিব। মোবাইল নম্বৰ আৰু ইমেইল আইডি ফিল কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে আই হেভ আধাৰ নম্বৰ আপোনালোকে ইয়াতে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে হৈছে আধাৰ নম্বৰ। আপোনালোকৰ নিজৰ আধাৰ নম্বৰটো ইয়াতে টাইপ কৰিব। আধাৰ নম্বৰটো টাইপ কৰাৰ পিছত আপোনালোকে চাওক তলত লিখা আছে প্লেচ। আপোনালোকে এতিয়া প্লেচটো দিয়াৰ পিছত আপোনালোকে তলত চাওক যে কেপচাৰ কোড আছে। আপোনালোকৰ কেপচাৰ কোডটো এতিয়া ফিল কৰিব। কেপচাৰ কোডটো ফিল কৰাৰ পিছত ইফালে আপোনালোকে প্ৰিভিউ, আপোনালোকে প্ৰিভিউত ক্লিক কৰিব। প্ৰিভিউত ক্লিক কৰাৰ পিছত আপোনালোকৰ সময়ত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন খুলি যাব। আপোনালোকে এপ্লিকেশ্যন ফৰ্মত আপোনালোকৰ নাম, ইপিক নম্বৰ, মোবাইল নম্বৰ, ইমেইল আইডি সকলোখিনি থাকিব। আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। চাই লোৱাৰ পিছত এইফালে আপোনালোকে চাওক ছাবমিট অপশ্যন আছে। আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সময়ত এনেকৈ লিখা আহিব থেংক ইউ ফৰ ছাবমিটিং ফৰ্ম অন NVS ইউৰ ৰেফাৰেঞ্চ ID ইজ এইটো। আপোনালোকৰ ৰেফাৰেঞ্চ IDটো টিক কৰি ৰাখিব। তাৰপিছত ইউ কেন ট্ৰেক ইউৰ এপ্লিকেশ্যন ষ্টেটাছ হেয়াৰ। আপোনালোকে এতিয়া ট্ৰেক ষ্টেটাছ ক্লিক কৰি আপোনালোকে ট্ৰেক কৰিব পাৰিব। এইখিনি আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণলৈ চোৱাৰ বাবে।